মোৰ নিজৰ ব্যক্তিগত অনুভৱ হয় যে আমি নিজৰ সময় আৰু সাপেক্ষে আমি পাহৰি যাব পাৰোঁ, কিন্তু কিছুমান সত্য যিবোৰ লুকাই থাকে সেইবোৰ কেতিয়াও পাহৰিবলৈ ভগৱানে নিদিয়ে, আৰু সেইবোৰ গুণ আছে এই শিশুসকলৰ মাজত। আজি পুখাৰ বিচাৰে মোৰ সপোনৰ ভৰা ভাগে উঠেৰে দিগৰে মোৰ দেউখাৰ ভাতৰে মোৰ ইমান তোৰ চকুত ৰখাই কৰো কৰে মোৰ স্পৰ্শ মোৰ আকাশ বিচাৰো নিজৰ পথ মোৰ তোৰ চকুত সহায় কৰে কৰে। জুবিন দাক হয়তো আমি নিজৰ ডাঙৰ মানুহসকলে নিজৰ স্বাৰ্থৰ বাবে নিজৰ নামটো ব্যৱহাৰ কৰি এতিয়াও TRP লৈ আছে, পইচা ঘটি আছে, কিন্তু এই সৰু সৰু মনত যিবোৰ ল'ৰা ছোৱালীয়ে জুবিন দাৰ প্ৰতি গানৰ প্ৰতি অনুভৱৰ ভগৱানৰ প্ৰাৰ্থনা কৰাৰ দৰে যি গান গায়, সাৰাংশে নিজৰ মন্দিৰত গৈ প্ৰাৰ্থনা নাগায়, অকল জুবিন দাৰ গানহে গায়। সেই যে সৰু সৰু প্ৰতিজন শিশুৰ মনত আজি জুবিন দাৰ প্ৰতি মৰম ভালপোৱা, যিবোৰ সঁচা ভালপোৱা, যিবোৰ প্ৰকৃতিক ভাল পাইছিল জুবিন দাই, সেই সকলে সেই প্ৰকৃতিখনে এই সৰু সৰু শিশুসকলক, প্ৰতিজন শিশুকে আপুনি দেখা পাব জুবিন দাৰ যিবোৰ গান অনুভূতি ভালদৰে গাব জানে, আৰু জুবিন দাক ইমানেই ভাল পায় তেওঁলোকে, মানে যি ল'ৰা ছোৱালীয়ে নিজৰ গাখীৰ মাকৰ গাখীৰেই এৰা নাই, জুবিন দাক ইমান ভাল পায়। কিয় ভাল পায়? এইবোৰ প্ৰকৃতিৰ এটা ভাল শক্তিৰ হয়। সেইকাৰণে আমি নিজৰ মাক দেউতাকে বা ডাঙৰ মানুহে পাহৰি যাব পাৰিম, কিন্তু এই যে সৰু সৰু শিশুসকলৰ সৰু সৰু ল'ৰা ছোৱালীয়ে বোলে কেতিয়াও পাহৰিবলৈ নিদিয়ে, সিহঁতবোৰে আমাক ডাঙৰবোৰক পাহৰিবলৈ নিদিব, জুবিন দাদাক পাহৰিব নিদিব। কাৰণ আজি ঘপককে মনত পৰি গ'ল, যিহেতু আমি কামৰ মাজত নিজৰ ব্যক্তিগত ব্যস্ততাৰ মাজত কেইটামান কথা পাহৰি যাওঁ, কিন্তু সেই যে জুবিন দাৰ গান গালে, জুবিন দাৰ চিঞৰি চিঞৰি ৰাতিপুৱাৰ পৰা সাৰাংশে গান গাই আছিলে, সেইদিনাখনি মনত পৰিলে, আজি ৰাতিপুৱাই মনত পৰি গৈছে যে মোৰ আজিতো জুবিন দাৰ চাৰ্জশ্বীট দাখিল কৰাৰ কথা আছিলে। তাৰপাছত আকৌ মনত পৰিলে কি আজি দেখোন পোষ্টমেলন আহিব। আমাৰ সমাজৰ আমাৰ প্ৰজাবোৰৰ একো অনুভূতি নাই, আবেগ আৰু অনুভূতি আছে মাথো টকাৰ পইচাৰ শক্তিৰ জোৰহে। আমাক পাহৰাবলৈ চেষ্টা কৰাই আছে, কিন্তু এই যে ভগৱানে কয় নহয়, এই যে